নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে মই আপোনালোকৰ আশীৰ্বাদত ভালে আছো আজি বহুত গৰম পৰিছে ভাবিছো কিবা এটা জুচকে বনাই খাও বলকচোন কিনো জুচ বনাই খাও আপোনালোকক দেখাও এটো দেখিছে এটো হৈছে বেলটো সাধাৰণতে বিভিন্ন ধৰণে খাব পাৰি নিজৰ ৰুচি অনুযায়ী যোনে যেনেকৈ ধৰণে ভাল পায় আৰু কিছুমানে ধৰি লওক পকা বেলটো আনি ফালি পেলাই তেনেকেই খায় কিছুমানে পুৰি থয় ৰাতি আৰু ৰাতিপুৱা গাখীৰৰ লগত খায় মই কেনেকৈ ধৰণে খাওঁ আপোনালোকক দেখাওচোন বাৰু গেছতে পুৰিলো বেলটো পুৰা এতিয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া মই ইয়াৰ বাকলিটো গুচাই লম বাকলিটো খানা ভালকৈ যদি বেলটো পুৰাই নহয় বাকলিটো গুচাবলৈ সহজ হৈ পৰে এতিয়া বেলটোৰ পৰা মই বাকলিখিনি এৰুৱাই ইয়াৰ মঙহখিনি এখন চামুচেৰে এৰুৱাই লম ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয় কালাৰটো দেখিছে কি সুন্দৰ হৈছে এইখিনি এৰুৱাই লৈ এতিয়া বাকলিখিনি এৰুৱা হলত ইয়াত গুটি কিছুমান থাকে এই গুটিখিনি মই অলপ দুটামান এৰুৱাই দিওঁ গুটি থাকিলেও একো দিগদাৰ নহয় দুটামান ওপৰতে ওলাই থকাখিনি মই এৰুৱাই দিছোঁ এতিয়া এইখিনি মই এতিয়া মিক্সি জাৰটোত ভৰাই দিম অলপ সৰু সৰু কৰিলে সোনকালে হয় আৰু এতিয়া মই আৰু দিম এগিলাছ গাখীৰ অলপমান গাখীৰ দি দিম ইয়াত গাখীৰ এতিয়া অলপমান মই অকণমান থেতালি থৈছিলোঁ মই এটা লং আৰু এটা ডাল ইলাচি ইয়াতে অকণমান দি দিলোঁ ইয়াতে এতিয়া মই অকণমান দিম চেনিটো অপশ্যন হয় চেনিটো নিদিলেও হয় যিসকলোকে অলপ মিঠা খাব বিচাৰে তেওঁলোকে অকণমান দিব পাৰে মই অকণমান দি দিছোঁ এতিয়াতো মই মিক্সি জাৰত দি দিম এয়া দেখিছেনে মোৰ জুচ ৰেডি হৈ গ'ল এতিয়া মই এইখিনি এটা গ্লাছলৈ বাকি ল'ম এয়া দেখিছেনে জুচটো অলপ ডাঠ হৈছে যিসকলে অলপ পনীয়াকৈ খাব বিচাৰে ইয়াতে অলপ গাখীৰ পিছত মানে মিক্স কৰি ল'লেই হ'ল পনীয়াকৈ খাব বিচাৰিলে এতিয়া মই ইয়াতে দিম আইচ দিম ইয়াতে মই পিছ আইচ দি দিম জুচ মোৰ ৰেডি হৈ গ'ল আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু খাই কেনেকুৱা পালে মোক জনাব আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ আকৌ লগ পাম নমস্কাৰ